এপিবি ৰাজনীতি দল আজি ওমেন সেল আৰু ইউথ সেল গঠন কৰিলে কি ক'ব এই মুহূৰ্তত এতিয়া কথা হ'ল যে এয়া আজি কোকৰাঝাৰ জিলা ইউথ সেল আৰু ওমেন সেল গঠন হ'ল জিলা কমিটি আমাৰ চেণ্ট্ৰেল কমিটি ইতিমধ্যে গঠন হৈছে যেহেতু আমাৰ এপিবি দলটো আজি 2 মাহ পাৰ হৈছে গঠন হোৱা গতিকে আমি তথাপিও মানে যিখিনি আমি কাম কৰি আছোঁ কাৰণ আমাৰ অলৰেডি প্ৰতিটো ডিষ্ট্ৰিক্টতে আমাৰ ডিষ্ট্ৰিক্ট কমিটি হৈ গ'ল ব্লক কমিটি হৈ গ'ল প্ৰাইমাৰী হৈ গ'ল মাথন আমি এতিয়া অলপ মানে বাকী আছিল আমাৰ ইউথ আৰু ওমেন্সটো গতিকে আমাৰ ওমেন্স চেণ্ট্ৰেল কমিটি গঠন হৈছে জিলা কমিটি গঠন হৈ আছে ব্লক কমিটি গঠন হৈ আছে আমি মোটামুটি ধৰক আমাৰ 10 দিন 15 দিনৰ ভিতৰত আমি বাদ বাকি এইবিলাক সব কমপ্লিট কৰিম ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটি দুটা গঠন কৰি হেক কৰি দিম এপিবি নতুন ৰাজনীতি দল হিচাপে 3 মাহ হ'ল 3 মাহত ৰাইজৰ কেনে খবৰ আমি বিপুল সহাৰি পাইছোঁ ৰাইজৰ সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন নহয় এটো অল্টাৰনেটিভ বিচাৰিছে যেটো বিকল্প গতিকে ৰাইজে 17 বছৰ বিপিএফ দলক দেখিলে 5 বছৰ ইউপিপিএল দলক দেখিলে এই দলবিলাকে কি কৰিছে ৰাইজে এতিয়া সকলোৱে জানা পাইছে গতিকে ৰাইজে বিকল্প এটা দল বিচাৰিছে গতিকে সকলো জাতি জনগোষ্ঠীৰ উমৈহতীয়া প্ৰচেষ্টাত আজি এপিবি দলৰ জন্ম হৈছে গতিকে এই এপিবি দলক সকলো জাতি জনগোষ্ঠী আকলি লৈছে আকলি ল'ব আৰু আমাৰ আগন্তুক দিনত আমাৰ খুব ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী আৰু ৰাইজে আমাক এইটো আশা দিছে ইলেকশ্যনৰ দিন এতিয়ালৈ স্পষ্ট হোৱা নাই তথাপি সেপ্টেম্বৰত হোৱাৰ এটা সম্ভাৱনা দেখা পাইছে আজিলৈ কিমান প্ৰস্তুতি এপিবি দলে ইলেকশ্যন খেলাৰ বাবে এতিয়া এইটো আমাৰ সিডব্লিউসি বা হাই কমান্ড আমাৰ এইটো সিদ্ধান্ত ল'ব আমি কিমানটা সিটত খেলিম তো এইটো সিদ্ধান্ত এতিয়ালৈ আমি লোৱা নাই কিন্তু আমি চেষ্টাত আছোঁ 40টা সমষ্টিতেই আমাৰ ক্যান্ডিডেট দিয়াৰ কাৰণে যেহেতু আমাৰ সাংগঠনিক ভেটিটো আমাক মজবুত কৰিব লাগে আমি এই মাহৰ 15 দিনৰ ভিতৰত আমি সাংগঠনিক ভেটিটো মজবুত কৰাৰ পিছতহে আমি এইটো ক'ব পাৰিম আমাৰ সিডব্লিউসিয়ে এইটো জনাব মানে কিমানটা সিটত আমি দিম কিন্তু আমাৰ আশা আছে আমি 40টা সিটতে আমি ক্যান্ডিডেট দিয়াৰ বাবে আমি প্ৰস্তুতি লৈ আছোঁ ধন্যবাদ